ডিজিপে লাইট এপ্লিকেশ্যন যিকোনো ৰিটেইলাৰ দোকানী আৰু CSC ID হোল্ডাৰে ইজিলি এক্সেছ কৰিব পাৰে। ডিজিপে লাইট এপ্লিকেশ্যনৰ জৰিয়তে AEPS উইথড্ৰাৱল অৰ্থাৎ আধাৰ বেছড উইথড্ৰাৱল, DMT, কেছ ডিপ'জিট, মিনি ষ্টেটমেণ্ট ইত্যাদি ধৰণৰ ছাৰ্ভিচ প্ৰভাইড কৰি ইনষ্টেণ্ট কমিশ্যন ল'ব পাৰে। চ' আজিৰ এইটো ভিডিঅ'ত ডিজিপে লাইট এপ্লিকেশ্যনত আপুনি কেনেদৰে ৰেজিষ্ট্ৰেশ্যন কৰিব আৰু কেনেদৰে KYC কৰিব কমপ্লিট ডিটেইলছত আলোচনা কৰিবলৈ গৈ আছোঁ, গতিকে আহক জানি লওঁ। ডিজিপে লাইট ইনষ্টল কৰাৰ লিংক ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া আছে, ডেছক্ৰিপশ্যনৰ পৰা প্ৰথমতে ডাউনলোড কৰি ল'ব। ডিজিপে লাইট অ'পেন কৰাৰ পিছত ইয়াতে এটা ইউজাৰ নেম খুজিব আৰু ইয়াতে লগতে এটা পাছৱৰ্ড খুজিব, ঠিক আছে। ইয়াতে ইউজাৰ নেম হ'ব, ইয়াতে CSC ID থাকিব, লগতে CSC IDৰ আগত ইয়াতে 01 লগাব, ঠিক আছে। আৰু ইয়াতে পাছৱৰ্ড হ'ব CSC@1234, ইয়াতে যিটো প্ৰথম C থাকিব, প্ৰথম Cটোক কেপিটেল লেটাৰত লিখিব, ঠিক আছে। ইয়াতে ইউজাৰ নেম আৰু পাছৱৰ্ড টাইপ কৰি ইয়াতে আপুনি লগ ইন কৰিব। বিচাৰিলে ইয়াতে আপুনি ফৰগেট পাছৱৰ্ডত ক্লিক কৰি আপুনি পাছৱৰ্ডটো জেনেৰেট কৰিব পাৰিব, ঠিক আছে। লগ ইনত ক্লিক কৰি দিয়াৰ লগে লগে CSCৰ লগত লিংক থকা মোবাইল নম্বৰত এটা এমপিন আহিব। ইয়াতে এমপিন ফিল আপ কৰি ভেৰিফাই এমপিনত ক্লিক কৰিব। যদি এমপিন নাহে ইয়াতে জেনেৰেট এমপিনত ক্লিক কৰি আপুনি এমপিন আকৌ জেনেৰেট কৰিব পাৰিব, ঠিক আছে। ইয়াতে চাব পাৰে এমপিন হেজ বিন চেঞ্জড। ভেৰিফাইড ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে অলপ সময় লোডিং হ'ব, ৱেইট কৰিব। তাৰপিছত ইয়াতে ষ্টাৰ্ট KYC বুলি লিখা আছে, ইয়াতে ষ্টাৰ্ট KYCত ক্লিক কৰিব। লগ ইন তাৰপিছত ইয়াতে মোবাইল নম্বৰ অট'মেটিক আহিব, ইয়াতে ভেৰিফাইড ক্লিক কৰিব। CSCৰ লগত যিটো মোবাইল নম্বৰ লিংক আছে ইয়াতে অট'মেটিক আহি যায়, ঠিক আছে। ইয়াতে ভেৰিফাইড ক্লিক কৰক। তাৰপিছত ইয়াতে মোবাইল নম্বৰত OTP আহিব, OTP ফিল আপ কৰি ইয়াতে ছাবমিটত ক্লিক কৰক। তাৰপিছত ইয়াতে এলাউত ক্লিক কৰক। তাৰপিছত ইয়াতে ইমেইল ID অট'মেটিক আহিব, তাৰপিছত ইয়াতে আকৌ ভেৰিফাইড ক্লিক কৰিব। CSCৰ লগত যিটো ইমেইল ID দিয়া আছে সেইটো ইমেইল ID অট'মেটিক আহি যায়। ইয়াতে ইমেইলত এটা OTP আহিব, ইয়াতে OTPটো ফিল আপ কৰি আকৌ ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে চাব ষ্টাৰ্ট KYC বুলি লিখা আছে, ইয়াতে ষ্টাৰ্ট KYCত ক্লিক কৰিব। ইয়াতে KYC কমপ্লিট কৰিব লাগিব। তাৰপিছত ইয়াতে টিক মাৰ্ক দিব, তাৰপিছত এই তিনিওটাই অন কৰি দিব। অন কৰি দিয়াৰ পিছত ইয়াতে এগ্ৰিত ক্লিক কৰিব। তাৰপিছত ইয়াতে পেন কাৰ্ডৰ ফটো ডাইৰেক্ট ইয়াতে কেপচাৰ কৰিব লাগিব। টেব হেয়াৰত ক্লিক কৰিব, ফটো টেব হেয়াৰত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে প্ৰচিড টু কেপচাৰ ID ইয়াতে ক্লিক কৰিব। এনেকৈ ধুনীয়া কৰি এডজাষ্ট কৰি ল'ব। তাৰপিছত ইয়াতে কেপচাৰৰ আইকন দিয়া আছে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে ইউজ দিছ ফটো ইয়াতে ক্লিক কৰিব। যদি ফটো ভালকৈ নাহে ইয়াতে ৰিটেকত ক্লিক কৰি আকৌ কেপচাৰ কৰিব পাৰিব, ঠিক আছে। ইয়াতে অলপ সময় লোডিং হ'ব। তাৰপিছত ইয়াতে চাব পেন কাৰ্ড নম্বৰ আহি গৈছে, অট'মেটিক স্কেন কৰি লয়। তাৰপিছত ইয়াতে নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আধাৰ কাৰ্ড আপলোড কৰিব লাগিব, ফ্ৰণ্ট পেজ আৰু বেক পেজ। ইয়াতে প্ৰথমতে টেব হেয়াৰত ক্লিক কৰিব। তাৰপিছত প্ৰচিড টু কেপচাৰ ID, ছেম প্ৰচেছ। পেন কাৰ্ড আপুনি যেনেদৰে কেপচাৰ কৰিছে, ইয়াতে মই ফ্ৰণ্ট পেজটো কেমেৰাৰ সন্মুখত ৰাখিছোঁ। তাৰপিছত ইয়াতে কেপচাৰ আইকনত ক্লিক কৰিব। দেন ইয়াতে ইউজ দিছ ফটো ইয়াতে ক্লিক কৰিব। ইয়াতে লোডিং হৈ আছে। তাৰপিছত এইবাৰ ইয়াতে চাব নেম আহি গৈছে, ফ্ৰণ্ট পেজত যি নেম আছে, আধাৰ নম্বৰ আছে। তাৰপিছত টেব হেয়াৰত ক্লিক কৰি বেক চাইড আপলোড কৰিব আধাৰ কাৰ্ডৰ। এনেদৰে কেপচাৰ কৰিব ধুনীয়াকৈ, একেবাৰে ক্লিন হ'ব লাগিব, নহ'লে ৰেজেক্ট হৈ যাব কিন্তু। তাৰপিছত কেপচাৰ ইউজ দিছ ফটো ইয়াতে ক্লিক কৰিব। তাৰপিছত ইয়াতে নেক্সট বুলি লিখা আছে, নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰি দিয়াৰ পিছত প্ৰচিড টু টেক চেলফি, ইয়াতে চেলফি ল'ব লাগিব। ইয়াতে চাব পাৰে মই চেলফি লৈ আছোঁ। ধুনীয়াকৈ এনেদৰে কেমেৰাৰ সন্মুখত থিয় হ'ব। ফেচটো যাতে ক্লিন হয়, বাকী ক্লিন হওক নহওক ফেচটো ক্লিন হ'ব লাগিব, ঠিক আছে। তাৰপিছত ইয়াতে কেপচাৰ আইকনত ক্লিক কৰিব, প্ৰচেছিং। তাৰপিছত ইয়াতে সব ইমেজ আপলোড কৰিব লাগিব, দোকানৰ যিটো ইমেজ হয় ইয়াতে কেপচাৰ কৰিব লাগিব, ঠিক আছে। ইয়াতে আপলোড অপশ্যন নাই, ডাইৰেক্ট আপোনাক কেপচাৰ কৰিব লাগিব ইয়াৰ পৰা। ইয়াতে মই দোকানৰ ফটো কেপচাৰ কৰি আছোঁ, ইয়াতে আপুনি চাব পাৰে। তাৰপিছত ইয়াতে অ'কেত ক্লিক কৰিব। ইয়াতে ক্ৰপ কৰি ল'ব পাৰে দোকানৰ ইমেজটো এনেদৰে। তাৰপিছত ইয়াতে ৰাইট আইকন দিয়া আছে, ৰাইট আইকনত ক্লিক কৰিব। ইয়াতে এডজাষ্ট কৰি ল'ব এনেদৰে। এডজাষ্ট কৰাৰ পিছত ইয়াতে ৰাইট আইকন দিয়া আছে, ৰাইট আইকনত ক্লিক কৰিব। ইয়াতে চাব ফটো যিটো আছিল, দোকানৰ ইমেজটো ইয়াতে আহি গৈছে। ইয়াতে শ্বপৰ নেমটো লিখিব, তাৰপিছত ইয়াতে শ্বপৰ এড্ৰেছ দিব, অৰ্থাৎ দোকানৰ যি এড্ৰেছ হয়, দোকানৰ যি নেম হয় ইয়াতে লিখিব। তাৰপিছত ইয়াতে পিনক'ড, তাৰপিছত GST নাম্বাৰ থাকিলে ইয়াতে দিব পাৰে, এনুৱেল ইনকাম কিমান। তাৰপিছত ইয়াতে গোটেইখিনি এড্ৰেছ দিয়াৰ পিছত ইয়াতে নেক্সটত ক্লিক কৰিব। চেকিং হৈ আছে, ইয়াতে চাব পেন কাৰ্ডৰ ইমেজ আপলোড হৈ আছে। আধাৰ কাৰ্ড আপলোড হৈ আছে, ফ্ৰণ্ট পেজ আৰু বেক পেজ এনেদৰে আপলোড হৈ আছে। গোটেইখিনি এনেদৰে এটাৰ পিছত এটা আপলোড হৈ যাব। চাব পাৰে ইয়াতে গোটেইখিনি আপলোড হৈ গ'ল। ইয়াতে অলপ সময় লোডিং হ'ব, ৱেইট কৰিব। ইয়াতে চাব পাৰে কংগ্ৰেচুলেশ্যন অনবৰ্ডিং কমপ্লিটেড।
ইয়াতে চাব পাৰে কমপ্লিটেড ডিজিপিএলাইট ৰেজিষ্টাৰ আৰু ইকেৱাইচি কৰাৰ যিখিনি প্ৰচেছ আছিল কমপ্লিট হৈ গ'ল। নেক্সট ভিডিঅ'ত আপুনি ডিজিপিএত কেনেদৰে বেংক একাউণ্ট এড কৰিব বা কেনেদৰে আপুনি ইউজ কৰিব পাৰিব ডিজিপিএলাইট ডিটেইলছত আলোচনা কৰা হ'ব। গতিকে আপুনি যদি জানিব বিচাৰিছে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। চ' আজিৰ ভিডিঅ'ত এইখিনি আছিল। ধন্যবাদ।